আজি লৈ আহিছোঁ মই এটা আইচক্ৰীমৰ ৰেচিপি, চকলেট আইচক্ৰীম। এটা বাটিত মই হাৰ্সি চিৰাপ ল'লোঁ প্ৰায় 5-6 চামুচ। তাতে মই এড কৰিছোঁ চকলেট পাউডাৰ প্ৰায় আধা কাপ। হাৰ্সি চিৰাপ আৰু চকলেট পাউডাৰ একেলগতে মই এখন চামুচেৰে ভালকৈ মিক্স কৰি ল'লোঁ। দুইটাই মিক্স কৰাৰ পিছত কিমান ধুনীয়া এটা বেটাৰ হৈ গ'ল দেখিছেনে। আনফালে মই হুইপ ক্ৰীম ভালকৈ ব্লেণ্ড কৰি ল'লোঁ। তাৰে আধা হুইপ ক্ৰীম মই এই হাৰ্সি চিৰাপ আৰু চকলেটৰ পাউডাৰৰ লগত মিক্স কৰি ল'লোঁ। আনফালে থকা আধা হুইপ ক্ৰীমত আগতে মই মিক্স কৰি লোৱা সেই বাটিৰ যিখিনি মিক্সন আছিলে সেই মিশ্ৰণখিনি ইয়াত এড কৰি দিলোঁ। এতিয়া এইখিনি ভালকৈ এটা বেটাৰ বনাই ল'ম। এয়া দেখিছে হুইপ ক্ৰীম আৰু হাৰ্সি চিৰাপ আৰু চকলেটৰ বেটাৰটো খুব ধুনীয়া হৈ আহিছে। মই কিমান অলপ লৈছিলোঁ তাত কিমান বাঢ়ি গ'ল তাকে চাওক। এনেকৈ ভালকৈ গোটেইখিনি মিক্স কৰি ল'ম। আকৌ মই ইয়াতে হাৰ্সি চিৰাপ 2 চামুচ এড কৰিলোঁ। এতিয়া মই আগতে আনি থোৱা চকলেটৰ ডাব্বা এটা আছিলে তাতে মই এইখিনি গোটেইখিনি দি দিম। প্ৰথমতে আধা আইচক্ৰীম মই তলত দি ল'লোঁ। তাৰপিছত ভালকৈ মই মিলাই দিলোঁ গোটেই ডাব্বাটোৰ চাইডে চাইডে। তাৰপিছত ওপৰত মই চকলেট চিপ্ছ দি দিলোঁ। চকলেট চিপ্ছ যিমান দিয়ে সিমান ভাল লাগে খাই। মোৰ খুব ফেভাৰিট কাৰণে মই মোৰ হিচাপ মতে দি দিছোঁ। আপোনালোকে যেনেকৈ মন যায় তেনেকৈ দিব পাৰিব। তাৰপিছত আধাখিনি থকা সেইখিনি আকৌ তাৰ ওপৰত দি দিলোঁ। ঠিক তেনেকৈ যেনেকৈ তলত মই গোটেই আইচক্ৰীমখিনি মেলি দিছিলোঁ তেনেকৈ এইখিনিও সমানে মিলাই দিব লাগিব ডাব্বাটোত। এয়া হৈ গ'ল, ধুনীয়াকৈ মিলাই দিছোঁ মই, দেখিছেই নহয়। তাৰপিছত ইয়াত আকৌ মই চকলেট চিপ্ছ দি দিলোঁ, ভাৰকৈ দিলোঁ। খুব ভাল লাগে, দাঁতত লাগে অলপ অলপ আইচক্ৰীমটো খাই থাকোঁতে চকলেট চিপ্ছটো, সেইকাৰণে মই বেছিকৈ দিছোঁ।
এতিয়া আকৌ মই ওপৰত হাৰ্চি চিৰাপ আকৌ মই ডিজাইন এটা কৰি পেলাই দি দিছোঁ, কিয়নো পিছত যেতিয়া আমি আইচক্ৰীমটো ফ্ৰিজত থ'ম, ফ্ৰিজৰ পৰা ওলাই অহাৰ পিছত ধুনীয়া ডিজাইন এটা ওপৰত হৈ যায়। এতিয়া মই ঢাকন লগাই দিম। ঢাকনটো লগাই দিয়াৰ পিছত মই ফ্ৰিজত গৈ 24 আৱাৰ্ছ ৰাখি দিম। চৌবিছ ঘণ্টাৰ পিছত মই উলিয়াই আনিলোঁ। উলিয়াই অনাৰ পিছত দেখিছে কি ধুনীয়া হৈ আহিছে। এতিয়া মই এটা বাটিত সজাই দিম। টাইট হৈ আহিছে। এনেকৈ মই হেতা এখনেৰে গ্লাছৰ বাটিটোত পৰিৱেশন কৰিম। খুব ধুনীয়া হৈ আহিছে। যেতিয়া হেতাখনে উলিয়াব, হেতাখনত পানীত জুবুৰিয়াই ল'ব, ঠাণ্ডা কৰি ল'ব, তেতিয়া লগাবলৈ সুবিধা হয়। ওলাই আহে ডাবাটোৰ পৰা। ধুনীয়াকৈ মই এতিয়া পৰিৱেশন কৰিছোঁ হোৱাইট চকলেট চিপছে। এইটো এটা মোৰ খুব ফেভাৰেট। চকলেট চিৰাপ ওপৰত দিও দিব পাৰে, আপোনালোকৰ নিজৰ পচন্দৰ মতে। থেংক ইউ ফৰ ৱাচিং।